আপেক্ষিকভাৱে পিছপৰা আৰু তাৰ কাৰণে ইয়াৰ উন্নয়নৰ কাৰণে চৰকাৰখনে নিৰ্দিষ্টভাৱে পদক্ষেপ গ্ৰহণ কৰিছে। যেতিয়া এডুকেশ্যনেলি বেকৱাৰ্ড ব্লকসমূহত আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল, এই প্ৰায় 46খন আদৰ্শ বিদ্যালয় স্থাপনৰ যেতিয়া প্ৰস্তাৱ হ'ল, ইয়াৰ আধাতকৈ বেছি বিদ্যালয় সংখ্যালঘু প্ৰধান অঞ্চলতে প্ৰতিষ্ঠা কৰা হৈছে। আৰু সংখ্যালঘু প্ৰধান অঞ্চলত স্থাপন কৰা এই আদৰ্শ বিদ্যালয়সমূহৰ ফলাফল ইমানেই আশাব্যঞ্জক, ইমানেই ভাল যে চৰকাৰখনে সিদ্ধান্ত লৈছে যে এনে আদৰ্শ বিদ্যালয় সকলো সমষ্টিতে হ'ব লাগে। তাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিয়েই দিছে যে অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত এখন এখন আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠিত হ'ব। ইয়াৰ উপৰিও মহিলা শিক্ষাৰ ওপৰত চৰকাৰখনে বেছি গুৰুত্ব প্ৰদান কৰিছে আৰু সংখ্যালঘু প্ৰধান অঞ্চলত তাৰ কাৰণে 9খনকৈ মহিলা মহাবিদ্যালয় সংখ্যালঘু প্ৰধান অঞ্চলত চৰকাৰে এক বৃহৎ পুঁজি বিনিয়োগেৰে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। সোনকালে এই মহাবিদ্যালয়কেইখনত পাঠদানো আৰম্ভ হ'ব। তৃতীয়তে, যে সংখ্যালঘু শিক্ষা বা মহিলাসকলৰ শিক্ষাৰ চৰকাৰখনে বিশেষ গুৰুত্ব প্ৰদান কৰিছে কাৰণেই সংখ্যালঘু ছাত্ৰীসকলক বিশেষ জলপানি দিয়াৰ কাৰণেও চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। একেধৰণে আমাৰ শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে ৰাজ্যখনৰ চাহ বাগিচা অঞ্চলসমূহত, আৰু চাহ বাগিচা অঞ্চলসমূহৰ শিক্ষাৰ উন্নয়নৰ কাৰণে চৰকাৰে 119খন মডেল হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। আৰু মই আজি সদনক জনাবলৈ পাই সুখী হৈছোঁ যে এই 119খনৰ ভিতৰত 97খন 97 স্কুলৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। আৰু এই বছৰ এপ্ৰিল মাহত নতুন পাঠ্যক্ৰম যেতিয়া আৰম্ভ হ'ব, এই বিদ্যালয় কেইখনত আমি পাঠদান আৰম্ভ কৰাৰ কাৰণেও চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও চাহ বাগান অঞ্চলত যিসমূহ টি গাৰ্ডেনৰ দ্বাৰা চাহ বাগানৰ কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত যি বিদ্যালয় আছিল, 399খন বিদ্যালয় তেৰছ গোৱালা ডাঙৰীয়াই উল্লেখ কৰি গৈছে, সেই বিদ্যালয়কেইখনৰ শিক্ষাৰ মান গুণগতভাৱে তাক উন্নত কৰাৰ কাৰণেও চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যিহেতু এইকেইখন টি গাৰ্ডেন অথৰিটিৰ দ্বাৰা মেনেজড বিদ্যালয়, ইয়াত ACMS জড়িত হৈ আছে, অসম চাহ কৰ্মচাৰী সংঘ জড়িত হৈ আছে, ইয়াত কোঅৰ্ডিনেশ্যন কমিটি অফ চাহ বাগানৰ যি মালিক পক্ষ জড়িত হৈ আছে, সকলো পক্ষৰ লগত আলোচনা সাপেক্ষে আমি এই বিদ্যালয়কেইখনত ওপৰঞ্চি শিক্ষক আমি অসম চৰকাৰৰ তৰফৰ পৰা দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অতি সোনকালে আমি ACMS, ACKS আৰু মালিক পক্ষ তেওঁলোকৰ লগত চূড়ান্তলালি আলোচনা কৰাৰ পাছতে এই কাম অহা শিক্ষাবৰ্ষৰ